এয়া হৈছে বৰলা গ্ৰাম্য বহুমুখী পানী যোগান আঁচনি। অসমৰ সৰ্বপ্ৰথম এনে এক পানী যোগান আঁচনি যিয়ে ন্যূনতম শক্তিৰ ব্যৱহাৰৰ সৈতে মাধ্যাকৰ্ষণৰ ওপৰতেই সম্পূৰ্ণভাৱে কাৰ্যকৰী হৈ আছে। বৰলা গ্ৰাম্য বহুমুখী পানী যোগান আঁচনি। আঁচনিখনৰ মূল এলেকা হৈছে ভূটান সীমান্ত, যাৰ বাবে পৰম্পৰাগত পানীৰ উৎস স্থাপন কৰাটো অত্যন্ত কঠিন। ননাই নদী ভূটানৰ পৰা নামি আহিছে, ইণ্ডিয়াত সোমোৱাৰ লগে লগে আমি সেইখিনি পানী আমি এটা ইনটেক ব্যৱস্থাত আমি তাতে লৈছোঁ। এই বিনা কাৰেণ্টত আমি গ্ৰেভিটেশ্যনেল ফৰ্চৰ এইটো এই স্কিমলৈকে বৈ আনিছোঁ। পানী যোগান প্ৰকল্পৰ পৰা পানীৰ উৎসটো 9 কিলোমিটাৰ দূৰত্বত অৱস্থিত। ভৌগোলিক বাধাৰ স্বত্তেও ভূটান আন্তৰ্জাতিক সীমান্তৰ কাষেৰে দুৰ্গম অঞ্চলৰ মাজেৰে বৈ যোৱা ননৈ নদীৰ পৰা এই আঁচনিৰ বাবে পানী সংগ্ৰহ কৰা হৈছিল। এই আঁচনিৰ উৎস উচ্চ স্তৰত অৱস্থিত হোৱাৰ বাবে মাধ্যাকৰ্ষণ শক্তি ব্যৱহাৰৰ দ্বাৰা শোধন প্ৰকল্পলৈ পানী বোৱাই অনা হৈছিল। এই বৰলা গ্ৰাম্য বহুমুখী পানী যোগান আঁচনিয়ে এক সেউজীয়া প্ৰচেষ্টাক সুন্দৰভাৱে দাঙি ধৰাত সফল হৈছে, কিয়নো এই পানী শোধন প্ৰকল্পই কোনো ইন্ধন শক্তি ব্যৱহাৰ নকৰাকৈয়ে প্ৰতিদিনে 1.4 নিযুত লিটাৰ পানী শোধন কৰে, আৰু ই কেৱল মাধ্যাকৰ্ষণ শক্তিৰ ওপৰতেই সম্পূৰ্ণ নিৰ্ভৰশীল। 40টাতকৈও অধিক পানী যোগান আঁচনিৰ জৰিয়তে অঞ্চলটোৰ হিতাধিকাৰীসকলৰ ঘৰলৈ শোধিত পানী যোগান ধৰা হয়, য'ত 15খন গাঁৱৰ 2700ৰো অধিক পৰিয়ালক সামৰি লোৱা হৈছে। আগতে জংঘলত গৈছিল যে পানী চলাবৰ কাৰণে 10-15 কিলোমিটাৰ দূৰত যাবলগীয়া হৈছিল। সেইকেইদিনটো আমি বহুত কষ্টৰে থাকিছিলোঁ, চুলি পুলি লৈ, হাতীৰ ভয়, এদিকে মানুহৰ ভয়, কিবাহৰ ভয়, জংঘল আছিলে। এতিয়া অলপ জংঘলবিলাক নাইকিয়া হৈছে। আমি গৌৰৱ কৰি ক'ব বিচাৰিছোঁ যে পানীটো হোৱাৰ কাৰণে বহুত ভাল পাইছোঁ। আমি আজি 20-25 বছৰে ইয়াতে বসবাস কৰি আছিলোঁ। আমি বহুত কষ্টৰে আমি পানী দুনি খোৱা বিৰাট অসুবিধা আছিলে। এতিয়া আমি বহুতখিনি আমি এইটো বৰিং ছাপ্লাই পানী পাইছোঁ। সেইকাৰণে আমি বহুত আমি ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। খোৱা পানী বিশেষ সমস্যা থকা এই অঞ্চলৰ গ্ৰামাঞ্চলৰ ৰাইজক এই বহুমুখী পানী যোগান আঁচনিয়ে যথেষ্ট উপকৃত কৰিছে। ৰাইজৰ মতে এই আঁচনিৰ প্ৰাৰম্ভিক সফলতাই তেওঁলোকৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে আৰু লগতে তেওঁলোকৰ জীৱনৰ মানদণ্ডও যথেষ্ট উন্নত কৰিছে।